আৰু আপুনি যিটো কথা কৈছে লাইচেন্সৰ কথাটো কৈছে এইটো অসমীয়া জাতি ইমান মানে আপোনাৰ হোৱা নাই মানে হতাগ্ৰস্ত হোৱা নাই ইমান আপোনাৰ মানে কি শক্তিহীন হোৱা নাই যে বন্দুকৰ লাইচেন্স দিব লগা হৈছে কতোতো যুদ্ধ বিগ্ৰহ হোৱা নাই অসমত আমি একেলগে আজান আপোনাৰ শংকৰ আজানৰ দেশত আমি সকলো একেলগে বসবাস কৰি আছোঁ এই দেশত আপোনাৰ মানে বিজেপিয়ে সাম্প্ৰদায়িক বিজেপিয়ে এটা মানে আপোনাৰ গণ্ডগোল সৃষ্টি কৰাৰ কাৰণে এটা সাম্প্ৰদায়িক দাঙ্গা সৃষ্টি কৰাৰ কাৰণে মানে অসমীয়া জাতিৰ হাতত বন্দুক উঠাই দিব গৈছে এটা জাতিক শেষ কৰিবৰ কাৰণে এইটো এটা শুভ লক্ষণ নহয় এটা দেশৰ আপোনাৰ সাংবিধানিক মানে শপত লোৱাৰ পিছত সংবিধানৰ শপত লোৱাৰ পিছত এনেকুৱা একটা বায়াস সিস্টেমত মানে সরকার চলোৱাটো পৃথিৱীৰ কতো নজৰ নাই নজিৰ নাই যেটো নেকি হিমন্ত বিশ্ব সরকাৰে এটা ইতিহাস গঢ়িব গৈ আছে গতি এটা ধিক্কাৰ জনাইছোঁ গতি অসমীয়া জাতিৰ লগত আমি সদায় আছোঁ আমি এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ মুছলমান সকলো এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ গতি আপোনালোকে অস্ত্ৰ কাক দি আছে কাক মাৰিবৰ কাৰণে দি আছে আমি ভাই এজন আৰু এজন ভাইক মাৰিবৰ কাৰণে আপোনালোকে অস্ত্ৰ তুলি দি আছে নেকি গতিকে অসমীয়া জাতিৰ সকলো জনা শুনা ব্যক্তিসকলে আপোনাৰ বুদ্ধিজীৱীসকলে এইটো ঘৃণা কৰিছে আমি ঘৃণা কৰিছোঁ ধিক্কাৰ 26 মই এটা কথাই কওঁ যে আমাৰ ইউডিএফটো লিমিটেড সিটত আমি ইলেকশ্যন কণ্টেষ্ট কৰিব আমাৰ দলে সিদ্ধান্ত লৈছে যে আপোনাৰ 30ৰ পৰা 35খন সিটত আমাৰ কেণ্ডিডেট দিয়া হ'ব তাৰ ভিতৰত আমি আশাবাদী 20+ সিট আমাৰ তাৰাচাবি ইউডিএফ দলে দখল কৰিব আৰু আপুনি জানে যে দলগাঁও সমষ্টিত মাত্ৰ 3খন জিলা পৰিষদ আৰু কেইখনমান আঞ্চলিক পঞ্চায়ত দখল কৰাৰ পিছত কংগ্ৰেছৰ যিটো ধম্বালি আৰু যিটো নেকি অহংকাৰ হৈছিলে এই অহংকাৰ দৰ্পচন্ন হৈ গ'ল নহয় গোটেই পঞ্চায়তটো দখল হ'ল তালাচাবিৰ গতিকে এপি মেম্বাৰ যিখিনি জিকিছে গোটেইখিনি মোৰ লগত যোগাযোগত আছে কম দিনৰ ভিতৰত যোগদান কৰিব চাই থাকক আপোনালোকে কোনে এই কেইদিনমান আগতে এমপি নিৰ্বাচনতো আপোনাক কৈছিলে ৰাহুল গান্ধী মুখ্যমন্ত্ৰী হ'ব পাৰোঁ কৈছিল নেকি আমি এইটো আমাৰ আছে 26ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক আমাৰ আশীৰ্বাদ আছে কিন্তু আপোনাৰ মিয়া অঞ্চলত কেম্পিং কৰিলে 26ত আপোনাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেখেতে অসমীয়া অঞ্চলত যাওক আপোনাৰ আদিবাসী অঞ্চলত যাওক আপোনাৰ ST অঞ্চলত যাওক আপোনাৰ পাহাৰ বয়াম আপোনাৰ বৰাক ব্ৰহ্মপুত্ৰ সেইবিলাক যাব লাগে তেখেতে মাত্ৰ মিয়া লেণ্ডত ঘূৰি কিনে মিয়া অঞ্চলত ঘূৰি কিনে আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী হ'ব লগা হ'লে মিনিমাম 65 সিট দখল কৰিব লাগিব আপোনালোকে কংগ্ৰেছে একমাত্ৰ মিয়া অঞ্চলতে আপোনাৰ খোপনি পতিবৰ কাৰণে চেষ্টা কৰি আছে মিয়াৰ গোটেই সিট কেইটা দিলেও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো আমি বিচাৰিছোঁ কিন্তু সেইকাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আপোনালোকে আপাৰ আসামত যাওক য'ত নেকি মেজৰিটি মানুহ বসবাস কৰে তাতে গৈ কিনে আপোনালোকে ভোট বিচাৰক মাইনৰিটি অঞ্চলত ভোট বিচাৰিব নালাগে মাইনৰিটি অঞ্চলত আপোনাৰ ভোট বিচাৰাৰ অধিকাৰো নাই য'ত নেকি আপোনালোকে যেতিয়া পাৱাৰত আছিলে আপোনাৰ 15 বছৰ হাওনত আছে তেখেতৰ দেউতা গৌৰৱ গগৈৰ দেউতা পিতৃ যেতিয়া পাৱাৰত আছিলে সেই সময়ত মুছলমান মানুহৰ 100টা মাটি আপোনাৰ মেডিপাট্টা কৰি নিদিলে ডিটেনশ্যন কেম্পৰ ব্যৱস্থা কৰিলে ডিপুটৰ সমস্যা সমাধান নকৰিলে NRCৰ সমস্যা সমাধান নকৰিলে মুছলমানৰ ওচৰত গৌৰৱ গগৈ ভোট খোজাৰ অধিকাৰ নাই নৈতিক দায়িত্ব নাই নৈতিক অধিকাৰ নাই চাওক কংগ্ৰেছে এটা মানে কি সদায় কংগ্ৰেছে ব্লেকমেইলিং পলিটিক্স কৰে তেখেতসকলে ব্লেকমেইলিং কৰি মুছলমানৰ ভোটটো লৈছিলে উচ্ছেদৰ সময় নহয় মুছলমানৰ যিকোনো বিপদৰ সময়ত কংগ্ৰেছ কোনোদিন আগুৱাই নাহে আগুৱাই আহি একমাত্ৰ এটাই দল সেইটো হ'ল তালাচাবিৰ দল মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত থকা দলৰ নেতাসকলে বিধায়কসকলে প্ৰতিনিধিসকলে আগুৱাই আহে গতিকে এই দল থকালৈকে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ আমি কৰিব নিদিওঁ আমি সদায় এইটোৰ কাৰণে মুছলমানৰ মানে ন্যায়ৰ কাৰণে মুছলমানৰ ইনচাফৰ কাৰণে আমি সদায় ফাইট কৰি যাম